শুন ঘৰত বিচনা নাই তোৰ ইয়াত গাত গেলেং দি আছ যে উঠ আকৌ কে ছাৰ মই আপোনাক বিচাৰি আছিলোঁ বুজিছেনে এই কথা এটা আছিল নহয় আপুনি উঠি দিলে যে চোৰ পুলিচ সমানে নবহে চৰি হেৰি নহয় এটা উঠ হেৰি নহয় মই কিন্তু কাপোৰ কানি চিলাই চব ৰেডি পাগল হৈছ তই বিহু আহাই নাই কাপোৰ চিলালি কথাটো শেষ হ'বলৈ দিয়ক মই কাপোৰ কানি চিলাই চব ৰেডি এতিয়া এপইণ্টমেণ্ট লেটাৰটো পালে জইন কৰিব পাৰোঁ কিন্তু ছাৰে দেখোন মোক একদম ৰেছপন্স দিয়া নাই ছাৰেতো এইটো মাৰাত্মক ভুল কৰিছে কিন্তু কাপোৰ চিলাই কিয় ৰেডি কেলে পুলিচৰ চাকৰি হা পুলিচৰ চাকৰি পুলিচত চাকৰি ওলাইছে নেকি মোক দেখোন কোনেও কোৱা নাই কেলে আপুনি থানাত চাকৰি এটা দিম বুলি কোৱা নাছিলে সহায় কৰাৰ কাৰণে এতিয়া খবৰ নাই যে সেইটো কথা তই পাহৰাই নাই মোৰ কষ্টখিনি অথলে গ'ল চাহ হৰ অথলে নেযায় পুলিচত চাকৰি পাবলৈ হ'লে ফিজিকেল ইণ্টাৰভিউ দিব লাগিব অৰেল আছে ৰিটেন আছে বহুত কিবা কিবি আছে এতিয়া কথা হ'ল তোৰ কোৱালিফিকেশ্যন কিমান নন মেট্ৰিক পাছ নন মেট্ৰিক পাছটো কি বুজাই দিছোঁ চাওক যিজন ষ্টুডেণ্টে সুখ্যাতিয়ে টেষ্ট পাছ কৰি মেট্ৰিকত সুখ্যাতিয়ে ফেইল কৰে তেওঁ মাৰ্কেটত নন মেট্ৰিক পাছ বুলি এটা সন্মান আছে আছুতীয়াকে তোৰ এডাল কম একাডেমিক কোৱালিফিকেশ্যন সেই বুলি অহংকাৰ নাই আকৌ দেই নাই আমিও কিন্তু তোৰ মুখখন প্লেইনেই পাইছোঁ দেই এই যিটো কোৱালিফিকেশ্যন এইটো যদি কোনোবা ভাল কোম্পানী মেনেজাৰে গম পায় নহয় ঘৰৰ পৰা চুচৰাই আনি তোক চাকৰি দি দিব হ'ব নে নহ'ব কামটো সেইটো কওক বেলেগৰ পৰা অফাৰ আহি আছে আকৌ সেইফালে জইন কৰিবলৈ হ'লে আপোনালোকৰ এইফালে ধপাই থৈ থাকিব তই গভমেণ্ট চাকৰিহে কৰিবি মিউনিচিপালিটিত এপ্লাই নকৰ কিয় কি মিউনিচিপালিটিত চাকৰি ওলাইছে কেতিয়াৰ পৰা বহুত দিন হ'ল ধেত তেৰিকা মই গম নাপাওঁ নহয় পোষ্টটো কি কিয় মিউনিচিপালিটি কুকুৰা লৰা লৈ থকা নাই দেখিছে নাই বাৰু মই পেপাৰখন নপঢ়িবি মিউনিচিপালিটি ইনচাল্ট কৰিবলৈ আহিছে হা ইনচাল্ট কৰিবলৈ আহিছে ননচেন্স গাত গালি পাৰিছো নিজে নিজকে পাৰিছো ভাল কাম কৰিলে আমাৰ অৰ্থ নাথাকে যে একো অৰ্থ নাই সেইকাৰণে সেইটোকে কৈছো হা ননচেন্স